নমস্কাৰ। ইন্ট্ৰডাকশ্যন দি সময় নষ্ট নকৰোঁ। আহকচোন কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে সৌৰজগতৰ সকলোতকৈ শীতল গ্ৰহ কোনটো? ইয়াত অপশ্যন দিয়া আছে শনি, শুক্ৰ, ইউৰেনাছ আৰু নেপচুন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰেনাছ। বহুতৰে কনফিউজন হয় নেপচুন নে ইউৰেনাছ, আচলতে ইউৰেনাছ হয়। নেক্সট কুৱেশ্যন, বঙাইগাঁও তেল শোধনাগাৰটো কোন জিলাত আছে? ইয়াত অপশ্যন দিয়া আছে নগাঁও, দৰং, চিৰাং আৰু তিনিচুকীয়া। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিৰাং। বঙাইগাঁও তেল শোধনাগাৰটো চিৰাং ডিষ্ট্ৰিক্টত আছে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ সকলোতকৈ ডাঙৰ উপনৈ কোনখন? ইয়াত অপশ্যন দিয়া আছে দিখৌ, কপিলী, গংগা আৰু সোৱণশিৰি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোৱণশিৰি। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশৰ প্ৰথমজন ৰজা কোন আছিল? ইয়াত অপশ্যন দিয়া আছে বিশ্বসিংহ, চিলাৰায়, নৰকাসুৰ আৰু ভগদত্ত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিশ্বসিংহ। নেক্সট কুৱেশ্যন, শিঙৰিঘৰত উঠা অনুষ্ঠানটো কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে চুকাফা, চুডাংফা, লৰা ৰজা আৰু নৰকাসুৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুডাংফা। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে নামদফা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই আৰু নামেৰি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সকলোতকৈ কোমল ধাতুবিধৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে তাম, লিথিয়াম, ৰূপ আৰু লোহা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিথিয়াম। সকলোতকৈ কোমল ধাতুবিধ হৈছে লিথিয়াম। নেক্সট কুৱেশ্যন, তলৰ কোনখন জিলাই ভূটানৰ লগত সীমা ভাগ নকৰে? ইয়াত অপশ্যন দিয়া আছে কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ আৰু তিনিচুকীয়া। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিনিচুকীয়া। তিনিচুকীয়া জিলাখনে ভূটানৰ লগত সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন, মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াত অপশ্যন দিয়া আছে মাজুলী, তেজপুৰ, কাৰ্বি আংলং, নগাঁও। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। কাৰ্বি আংলং হৈছে অসমৰ সকলোতকৈ ডাঙৰ জিলা। নেক্সট কুৱেশ্যন, উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ইয়াত অপশ্যন দিয়া আছে নলিনীবালা দেৱী, হেম বৰুৱা, ৰজনীকান্ত বৰদলৈ, লীলাধৰ বৰুৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈ। উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে পাতালপুৰি, ল'ৰা বন্ধু, ল'ৰা ধেমালি আৰু কাৰ্টুন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাতালপুৰি। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰি। নেক্সট কুৱেশ্যন, ভাৰতৰ সকলোতকৈ সৰু ৰাজ্যখনৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে অৰুণাচল, ৰাজস্থান, অসম আৰু গোৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোৱা। গোৱা হৈছে ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত আছে? ইয়াত অপশ্যন দিয়া আছে তেজপুৰ, বৰপেটা, যোৰহাট আৰু নগাঁও। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নগাঁও। লাওখোৱা অভয়াৰণ্যখন নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1909 চনত, 1999 চনত, 1920 চনত আৰু 2007 চনত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1909 চনত। বাঁহী আলোচনীখন 1909 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, নিজৰাৰ কবি বুলি কাক জনা যায়? ইয়াত অপশ্যন দিয়া আছে যুগল দাস, নিৰ্মলপ্ৰভা বৰদলৈ, ৰজনীকান্ত বৰদলৈ, মীৰা বৰঠাকুৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিৰ্মলপ্ৰভা বৰদলৈ। নেক্সট কুৱেশ্যন, 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াত অপশ্যন দিয়া আছে পিয়লি ফুকন, মংগল পাণ্ডে, কনকলতা আৰু মণিৰাম দেৱান। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্যন, কৰম পূজা কোন মাহত পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে ভাদ মাহত, আহিন মাহত, বহাগ মাহত আৰু শাওণ মাহত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাদ মাহত। কৰম পূজা ভাদ মাহত পালন কৰা হয়।
নেক্সট কুৱেশ্যন, তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? ইয়াত অপশ্যন দিয়া আছে ভিটামিন ডি, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে গুৱাহাটী দীঘলী পুখুৰী কোনজন ৰজাই খান্দিছিল? ইয়াত অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, চুকাফা, গদাধৰ সিংহ, ভগদত্ত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভগদত্ত। গুৱাহাটী দীঘলী পুখুৰীটো ভগদত্তই খান্দিছিল। নেক্সট কুৱেশ্যন, জয়মতী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে 1945 চনত, 1968 চনত, 1958 চনত আৰু 1935 চনত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1935 চনত। জয়মতী ছবিখনে 1935 চনত মুক্তি লাভ কৰিছিল।